ভগৱান আশা কৰোঁ সকলো ভালে আছে আৰু আজি ভিডিঅ'টো একদম ধুনীয়াকৈ তো কাজিৰঙাত আৰম্ভ কৰিছোঁ। ঘৰৰ পৰা মানে বহুত ৰাতিপুৱা ওলালোঁ, তো সেইকাৰণে আৰম্ভ নকৰিলোঁ। ঘৰৰ পৰা পূৰা 4টামান বজাতে আহিছোঁ, মানে 3:30 বজাত আহিছোঁ। পূৰা একদম এইফালে ফেমিলি আছে, পাপা আছে, তাৰপিছত আৰু এইফালে মানে পূৰা বৰমাহঁত চব আছে। আৰু আমি ক'ত গৈ আছোঁ তো আপোনালোকক অলপ পাছত কৈ আছোঁ আৰু গম পাব। আৰু এইফালে চব পূৰা ধুনীয়াকৈ একদম পহু চৰি আছে। অলপ জুম কৰি দেখাই দিছোঁ, কেমেৰাটো ইমান ভাল নহয় কাৰণে আপোনালোকে মনি পোৱা নাই চাগে। তো গাইজ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মানে ৰাতিপুৱাৰ পৰা চাদৰ মেখেলা পিন্ধি আছিলোঁ আমি দুজনী, একদম বোৱাৰী নিচিনা লাগিছে। মুখৰ মানে একো মেকআপ চেকআপ কৰা নাই, তথাপিও মানে আহিছোঁ আৰু তাত গৈ অলপ মানে সাজি কাচি ল'মগৈ। যেনে চাদৰ মেখেলাটো পিন্ধি আহিছোঁ আৰু ধুনীয়াকৈ একো খোৱা মেলা নাই। তো ইয়াতে ৰখিছোঁ, কিবা খাই ল'ম ন। চাহ আনিছোঁ ঘৰৰ পৰা, তো চাহ খাই মেলি ধুনীয়াকৈ ওলাই যাম। তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। আৰু এইফালে থক কি ধুনীয়া দম, আৰু এইফালে পাপা আছে আমাৰ, এইফালে ৰাস্তা আছে, সেইফালে ককা আছে, আৰু এইফালে আমাৰ বৰমাহঁতি হাই কৈ দিয়ক। সকলো আছে, তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম। তো গাইজ এইফালে মানে চাহ তাহ খাবলৈ পূৰা ৰখি লৈছোঁ, সেইকাৰণে ধুনীয়াকৈ চাহটো এয়া মুখৰ আগত একদম পূৰা ৰাতিপুৱা চাহটো পালে ভাল লাগে আৰু এইফালে বিহু বতৰ যিহেতু পিঠা বিস্কুট চিস্কুট নাই। আইতাই আনিছিলে ন? কোনে আনিছিলে পিঠা? অঁ এয়া হেৰি এনাই আনিছিলে পিঠা। তো ধুনীয়াকৈ পিঠা দি চাহটো খাই লওঁ, তাৰপিছত আৰু যাম আৰু এইফালে আমাৰ জেঠাই আছে। তো গাইজ তাৰপৰা চাহ তাহ খাই আহিলোঁ, আৰু এইফালে মানে জেঠাই মানে ওলাই দি অকণমান লুকাইছে এইফালে মানে পূৰা ধুনীয়াকৈ বৰমাহঁতৰ লগত বহি আছোঁ। আৰু এইফালে পাই গ'লোহি আমি, মানে এতিয়া সোমাইছোঁ, গৈ আছোঁ বুঢ়া পাহাৰ বুলি কয় বোলে। আৰু এইফালে বাপেক পিতেক পূৰা একদম মজাকৈ হেৰি মনে মনে গৈ আছে। আমাৰ এইফালে থৌবাই আছে আৰু মাস্ক চাস্ক পিন্ধি লৈছে, ভয়তে পানী লাগিব বুলি। কি ডাঙৰ ডাঙৰ শিল এইবিলাক চাওকচোন। ফাইনেলি গাইজ একদম মানে 3 ঘণ্টা 4 ঘণ্টা জাৰ্ণি কৰি এতিয়া পাইছোঁ। পূৰা টিকট চিকট বিষ হৈ আছে, অলপমান বহি মেলি লওঁ আৰু এতিয়া এইফালে পাই গৈছে। সিহঁতৰ কোৱাৰ্টাৰ ইয়াতে থাকে বোলে, আৰু এইফালে মানে চব চাকৰিলা মানে কোৱাৰ্টাৰ থাকে ন। কেনেকুৱা লাগিলে আহি? ভাল লাগিলে। টিকা বিষ হ'ল নাই? হোৱা নাই, যাওঁতেহে হ'ব। তো গাইজ আহি পাই মেলি পূৰা চাহ তাহ খাই এতিয়া মানে বহিছোঁ অলপ, পূৰা অকণমান মানে মুখ চুখ ধুই মেলি ল'লোঁ আৰু এইফালে আমাৰ ক্ৰীম কৰিছে, ষ্টাইল কৰিছে বিয়া কৰাই। আৰু আমাৰ এইফালে কইনা হাই কৈ দিয়া। হাই হাও ये सिस्टर है आसामीज नहीं आता है इसको। তো গাইজ মানে বিয়া ঘৰত অলপমান বহি মেলি আকৌ এইফালে ওলাই আহিছিলোঁ, অলপ মানে জেগাবিলাক চাওঁ বুলি। পূৰা আৰ্মি কেম্প হয় মানে এইটো, তো চাকৰিলা মানুহবিলাক পূৰা ইয়াত থাকেহি মানে। এইফালে মানে নাম ল'বলৈ আমাৰ মানুহবিলাক সাজু হৈ আছে, তো সেয়া লৈ আছে এইফালে চব। আৰু আমিও এতিয়া নামত বহোঁগৈ, ধুনীয়াকৈ ৰিলচ দুটামান বনাম আৰু অলপ পাছতকৈ। তো গাইজ বিয়া ঘৰত পূৰা একদম মানে ফূৰ্তি চূৰ্তি কৰি নাম চাম ভাগি পাত গালে, নামো মানে হ'ল। তো তাৰ সেয়াৰ চব
চব মানে চকু সামৰি মানে সকলো সামৰি পিনি এতিয়া মানে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ অলপ ভাল লাগিছে এতিয়াহে মানে গৰমখনত কি মানে অৱস্থা বেয়া আমাৰ কইনাটো আৰু অৱস্থা বেয়া হৈ গৈছিলে বেচেৰি তাই চাদৰ মেখেলা ইমানকৈ নিপিন্ধে পিন্ধাৰ অভ্যাস নাই মানে আৰু এনেই এইফালে তাই ফুৰাবলৈ আনিছে हमको कहाँ ले जा रही हो तुम हम लोग जा रहे हैं एक पार्क में हाँ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু যোৱাটো ভিডিঅ'টো মানে দেখুৱাইছোঁ বিয়ানাম গোৱা আৰু নাম লোৱা সেইবিলাক লৈ আছিলে সেইকাৰণে আমি চাদৰ মেখেলা পিন্ধি আছিলোঁ আৰু এতিয়া মানে অলপ ওলাই আহিছোঁ কাৰণে পুৰা ড্ৰেছটো চেঞ্জ কৰি আছোঁ কেনেকুৱা লাগিছে ধুনীয়া কমেণ্ট কৰিব আৰু মোক চুক ধুই মানে ফ্ৰেছ হৈ ল'লোঁ আৰু অলপ তো এইফালে ধুনীয়াকৈ ওলাই আহিছোঁ কি সুন্দৰ একদম জেগা চাওকচোন অলপ ফটো চটো মাৰি লওঁ আৰু ৰিলচ বনাম তো মোৰ ৰিলচকেইটা চাবলৈ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিটো আপোনালোকক মই কাষত লগাই দিছোঁ চাই লওক আৰু মোৰ ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি আৰু ধুনীয়াকৈ মানে মোৰ ৰিলচবিলাক লাইক কমেণ্ট চব কৰি দিব আৰু আহি পাই গ'লোঁ সেইফালে মানে পাৰ্কখনলৈ সৰু সুৰা ল'ৰা ছোৱালীয়ে খেলা যে এনেকৈ বোলে অলপ ছাইডতে পালোঁ তো সোমাই যাওঁ বুলি ভাবিলোঁ এইফালে আপোনালোকক চব পৰিৱেশটো মজা আছে কিন্তু দেই নতুন জেগাত আহি কেনেকুৱা লাগিছে তোমাৰ একদম বিন্দাছ ফুৰিব পাইছোঁ ন ভাল লাগিছে গাইজ আপোনালোকে ধুনীয়াকৈ এনজয় কৰক আৰু এইবাৰ এইখনত আচল মানে হেৰি আৰু সৰু ছোৱালী মই অকণমান উঠি লওঁগৈ কেয়া আকৌ নাই মই উঠি ল'ব লাগে মই এতিয়া চলাম ধুনীয়াকৈ ইজনী কইনা মাক পুৰা খাই আছে তাৰপিছত মাছ মাংস দুটা আছে তাৰপিছত বুজিছা নাই একদম হেৰি খাইছা ন বিয়া চিয়া খাই মেলি আৰু 5টামান বজাত তাৰপৰা ওলাই দিলোঁ মানে ভাগৰ চাগৰ লাগিলে যাওঁতেও ইমান ৰাতিপুৱাই টোপনি ক্ষতি কৰি গৈছোঁ সেইকাৰণে অহা টাইমত ভিডিঅ' কৰিবলৈ নহ'ল আৰু মানুহবিলাকে মানে বিয়া ঘৰ যিহেতু উদুলি মুদুলি হ'ল আৰু আহি এতিয়া বোকাখাটত জাষ্ট পাইছোঁহি হোটেলত বহিছোঁ কিবা এটা খাব লাগিছে খাই লৈছোঁ আৰু